Hey guys, welcome to my YouTube channel Property Management. আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো। আৰু মানে গাইজ মোৰ মানে কালি মানে বহুত বেমাৰ হৈ আছিল মানে গাইজ কালি। তো মই মানে কালি দিনটো ভাত খোৱা নাছিলো মানে গাইজ। তো আজি মানে মই ভাত খাওঁ মানে অলপমান মোৰ ভোক লাগি আছে। তো মই ভাতটো খাওঁ এতিয়া মই ভাতটো অলপ বেলেগ ষ্টাইলত খাই আছো আপোনালোকক দেখাই আছো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো আৰু মানে গাইজ ভাতটো ইয়াতে লৈ ললো মানে গাইজ। ইয়াতে ভাতত পানী ঢালা হৈ আছে মানে গাইজ। এইটো মানে আমাৰ গাইজ কি ক'ম আৰু এইটো জকৰা ভাত বুলি কয় মানে গাইজ পানী চানী ঢালা হৈ গ'ল ইয়াত নিমখ দিয়া হ'ব ইয়াতে গাইজ আপোনালোকে চাই থাকক আজি কেনেকুৱা ষ্টাইলত ভাত খাম মানে মই নিমখ দিয়া হৈ গ'ল পিঁয়াজ লোৱা হৈছে আৰু গাইজ এইটো জলকীয়া সানা হ'ব গাইজ এইটো জলকীয়া সানা হ'ব তো মানে গাইজ এইটো আমাৰ তাতে মানে জকৰা ভাত বুলি কয় মানে গাইজ আমি খাওঁ মানে এইটো ভাতটো বঢ়িয়া লাগে আমাক খাই ৰাতিপুৱা উঠি খাওঁ আৰু কেতিয়াবা আৰু পিঁয়াজ আৰু জলকীয়া কিবা খাব লাগিব জলকীয়া কেতিয়াবা যদি আপোনালোকৰ ভাত খাব মন নাযায় তো মানে এনেকুৱা ভাতত পানী ঢালিব অলপ নিমখ ঢালি ল'ব জলকীয়া এটা পিটিকা দিব আৰু খাই দিব তেতিয়া খাব ভাত কেনেকুৱা পেটত নাযায় বঢ়িয়া A few minutes later. তো আৰু মানে গাইজ মই পুৰা গা চা ধুই মানে ফ্ৰেছ হৈ গ'লোঁ এতিয়া ভাত চাত খাই ল'লোঁ মানে গাইজ আৰু মই এতিয়া ওলাই গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব গাইজ তো আৰু মানে গাইজ এইটো আমাৰ ৰাস্তা হয় মানে আমাৰ এইটো ৰাস্তা মানে জিন্দেগীত ভাল নহয় মানে গাইজ জিন্দেগীত ভাল নহয় সদায় আমাৰ এনেকুৱাই হয় ৰাস্তাটো মানে গাইজ বৰষুণ দিলেতো ক'বই নোৱাৰে আৰু গাইজ পুৰা ধান চান হৈ যাওঁ মানে গাইজ কঠীয়া চঠীয়া ৰুলে মানে গাইজ ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ আৰু এইটো গাইজ আমাৰ ইয়াতে এই ভাঙা চুৰা এজন আহিছে মানে গাইজ আছে ভাঙা চিঙা লোহা টিং প্লাষ্টিক কাঁচেৰ বটল হৈছে না আটা ভাই অ আটা ভাই হৈছে না নাই বঢ়িয়া তো আৰু মানে গাইজ মই মানে দোকান আহি গৈছোঁ মানে গাইজ দোকানত আহি 10 টকা এটা ঠাণ্ডা খাব লাগিব মানে গাইজ 10 টকাৰ ঠাণ্ডা খাব লাগিব বহুত গৰম পৰিছে মানে গাইজ আৰু মোৰ ইয়াতে 10 টকা এটা দিব আছে এই দোকানখন মানে মামাক 10 টকা এটা দিব পাৰোঁ মানে গাইজ তো মই 10 টকাটো দিব লাগিব আৰু এতিয়া 10 টকাৰ ঠাণ্ডা খাব লাগিব মানে বেছি ডাঙৰ ঠাণ্ডা খোৱা নাযাব ল' বাজেট মানে গাইজ ল' বাজেট পইচা নাই বোলে পইচা নাই মানে গাইজ পইচা নাই তো আৰু মানে গাইজ মই মানে 10 টকাৰ ঠাণ্ডাটো লৈ ল'লোঁ মানে গাইজ এতিয়া অলপমান আহি গৈছোঁ মানে গাইজ ইয়াতে অলপ বহিব লাগিব মানে গাইজ এইটো আমাৰ বন্ধুৰ দোকান হয় মানে গাইজ বন্ধুৰ দোকান এইটো খাই আছে আমাৰ বন্ধু তো ইয়াতে অলপ বহি এইটো ঠাণ্ডাটো খাওঁ অলপমান ঠাণ্ডা হওঁ মানে গাইজ A few minutes later. আৰু মানে গাইজ এইটো মানে মোৰ খোৱা হৈ গ'ল মানে গাইজ এই বস্তুটো খোৱা হৈ গ'ল ফ্ৰুটি খোৱা হৈ গ'ল মানে গাইজ কিন্তু মোৰ 10 টকা লৈছিল দামটো মই সেইকাৰণে 10 টকা লোৱাৰ কাৰণে গাইজ মই এনে পেলনি যাব নিদিওঁ মানে গাইজ এতিয়া দিৱালী হিচাপে মানাম মানে গাইজ এইটো বম ফুটাম এইটো গাইজ তো চাই থাকক আপোনালোকে क्या सोच है रे तेरी मानना पड़ेगा আৰু মানে গাইজ আমাৰ ইয়াতে মানে এজন মানে মামা আছে মানে গাইজ মামা আজি পুৰা ষ্টাইল কৰি মানে ক'ৰবাত গৈ আছে মানে গাইজ এইটো মামা পুৰা ষ্টাইল কৰি গৈ আছে হস্পিটেলত গৈ আছে বোলে গাইজ এইপিনে মামিও গৈ আছে ये लोग कौन थे सर जो चले गए जा पूछ के তো আৰু মানে গাইজ আমি এতিয়া গৈ আছোঁ কাৰণে গাইজ মাছ ইচ্ছা চাবলৈ গৈ আছোঁ মানে গাইজ বহুত ডাঙৰ মাছ পাইছে বোলে গাইজ তো আমি গৈ আছোঁ মাছ ইচ্ছা চাবলৈ গাইজ আপোনালোকৰ ভিডিঅ'টো চাই থাকক গাইজ বহুত ডাঙৰ মাছ দেখা পাব আজি আৰু মানে গাইজ আমি এতিয়া ফাইনেলি আহি পালোঁ মানে গাইজ এইটো মাছ মাৰা ইচ্ছা চাবলৈ আমি মানে আহি পালোঁ গাইজ পুৰা মাছ ইচ্ছা আছে মানে গাইজ এনেকৈ মানে তম্বু চম্বু টানি লৈছে মানে গাইজ পুৰা তম্বু চম্বু টানি লৈছে ইয়াতে মানুহ চানুহ বহিব মানে গাইজ তো আমি আহি আছোঁ মাছ ইচ্ছা চাবলৈ চাওঁ কিমান ডাঙৰ মাছ পাইছে গাইজ এইবোৰ ল'ৰাবোৰ চবে মাছ মাৰি আছে মানে গাইজ এইবোৰ ল'ৰাবোৰ চবে আমি পুৰা জংঘলে মংগলে যাওঁ মানে গাইজ আমি জংঘলে মংগলে যাওঁ পুৰা জংঘলে মংগলে যাই মাছ হিচাপে চাবলৈ যাম মানে গাইজ এনেকুৱা জংঘল পুৰা জংঘল যাবই লাগিব তথাপিও আমি চাওক পুৰা জংঘলে দি গৈ আছোঁ চাওক আমি গাইজ ঐ পৰিলোঁ চাওক মাছ তো গাইজ ইয়াতে দেখা পাইছে আপুনি মাছবিলাক পুৰা মাছবিলাক ইয়াতে জপি আছে গাইজ পুৰা ফট এই গেদা বেছি কৰে গাইজ এই গেদা এইটো গেদা বেছি কৰে এই গেদাই
তোৰ মানে গাইছ এহেঁতি মানে এনেকৈ মাছা চিচি আছে মানে গাইছ এহেঁতি আমাৰ ইয়াতে এনেকৈ মাছা চিচা হৈ আছে মানে গাইছ মাছ পোৱা হৈছে মানে বহুত ডাঙৰ ডাঙৰ মাছ পোৱা হৈছে মানে গাইছ এইবোৰ মাছ চাব পাৰে আপোনালোকে গাইছ মাগুৰ মাছ চাওক মাগুৰ মাছ উঠাই দিয়ে অলপমান মাগুৰ মাছ উঠাই দিয়ে গাইছ এই চাওক মাগুৰ মাছ চাব পাৰে গাইছ এইবিলাক চাব পাৰে পুৰা মাছে মাছ গাইছ মাছে মাছ এইবিলাক কেঁকুৰা গাইছ কেঁকুৰা গাইছ মাছে মাছ আৰু গাইছ এইবিলাক দৰকিৰা মাছ এইবিলাক গাইছ আৰু তোৰ মানে গাইছ এইবিলাক কেঁকুৰা মানে গাইছ চাব পাৰে দেখিছে কিমান ডাঙৰ ডাঙৰ কেঁকুৰা মানে গাইছ এইবিলাক বহুত ডাঙৰ ডাঙৰ কেঁকুৰা হয় মানে গাইছ পুৰা ওলাই যাব খুজি আছে বাল্টিংটোৰ পৰা মানে গাইছ কিন্তু ওলাই যাব পৰা নাই মানে গাইছ দেখিছে আপোনালোকে চাওক তোৰ মানে গাইছ আমাৰ মাছ চোৱা হৈ গ'ল মানে গাইছ পুৰা মাছ মাৰি আছে মানে গাইছ ইয়াতে মানে বহুত ৰ'দ দিছে মানে গাইছ বেছি টাইম থকা নাযায় সেইকাৰণে গাইছ আমি আহি গ'লো মানে ইয়াৰ পৰা গাইছ মাছ চোৱা হৈ গ'ল আমাৰ তোৰ মানে গাইছ বহুত গৰম পৰিছে মানে গৰম পৰাৰ কাৰণে গাইছ আমি মানে এতিয়া গছৰ তলৰ মানে এইটো নেমু চৰ্বত খাম মানে গাইছ আপোনালোকে চাব পাৰে লেমন জুচ হ'ব মানে গাইছ এইটো চাব পাৰে আপোনালোকে গাইছ পুৰা লেবু চেবু কাটা হৈ গৈছে মানে গাইছ আমি খাম মানে এতিয়া গাইছ আপোনালোকে ভিডিঅ'টো চাই থাকক তোৰ মানে গাইছ পুৰা এইটো নেমু চেপা হৈ আছে মানে গাইছ এই পুৰা নখৰ মলি চলি আমাক দি আছে মানে গাইছ ইয়াতে চৰ্বতত মানে গাইছ পুৰা নখৰ মলি চলি আমি মানে এইবিলাক খাব লাগিব এইটোৱে মানে বহুত সোৱাদ হয় মানে গাইছ আপোনালোকে জানে না গাইছ এইটোৱে মানে বহুত সোৱাদ হয় মানে নেমু চৰ্বতটো এনেকাই বহুত সোৱাদ পুৰা চেপি চেপি দিব লাগিব মানে গাইছ পুৰা নখৰ মলি চলি চব দিব লাগিব মানে গাইছ এই আৰু আঙুলি চাঙুলি সোমাই দিছে এনেকৈ খাব লাগিব আৰু একো নাই মলি চলি এনেকৈ খাব লাগিব আরে আঙুল দি কি হচ্ছে কি দুই চলেছে তো এই আঙুল দি কি করলে নেমু চেপিলো মেন বস্তু তো আর এইটো এটা কথা কি কৰি আছে পানী আছে ৰা দেখোন পাতলা হৈ যাব কোনটো নহয় নেমু ৰাত কৰি তো মানে গাইছ এইটো দেখা পাই আছে আপোনালোকে চেক হৈ আছে মানে গাইছ ৱাই দেখিছে গাইছ পুৰা চেক চলি আছে পুৰা গাইছ ঐ দেখিছে গাইছ এইটো পুৰা আমি অষ্ট্ৰেলিয়াৰ পৰা অনা হৈছে ইয়াক পুৰা গাইছ স্পেচিয়েলি মানে গাইছ ই ডেঞ্জাৰ ই মানে আগতে গাইছ পাকিস্তানত আছিল কিন্তু অষ্ট্ৰেলিয়াত গৈছিলে অষ্ট্ৰেলিয়াৰ পৰা এতিয়া ইণ্ডিয়াত অনা হৈছে ইয়াক গাইছ বৰা দে আৰু মানে গাইছ এই চৰ্বতটো মানে ইয়াতে মিলোৱা হৈছে মানে গাইছ ইয়াতে মিলোৱা হৈছে চৰ্বতটো গাইছ আমি মই এতিয়া টেষ্ট কৰিম গাইছ জুতা নকৰ আৰু ভিতৰত দে গাইছ হৈছে গাইছ আমি নাখাও আৰু মজা হৈছে গাইছ মজা মানে গাইছ পুৰা হাতৰ মলি চলি আছিলে গাইছ চৰ্বতটোত কিন্তু মজা হৈছে চৰ্বতটো গাইছ বঢ়িয়া হৈছে তো আৰু মানে গাইছ ইহঁতে মানে মাছ চাছ মাৰি আহিলে মানে গাইছ ইহঁতে মাছ চাছ মাৰি আহিলে তো সি ক'ব মানে মাছ মাৰি কেনেকুৱা লাগিছে তোমাক কোৱা মাছ মাৰতো ভালে লাগিল যিখিনি গাৰা মাছ পাইছো ইমান कौन है ये लोग कहाँ से आते हैं ये বঢ়িয়া অলপ সৰু গাড়াত বহুত ডাঙৰ ডাঙৰ মাছ পাইছে মানে গাইছ ইহঁতি মানে গাইছ এইবিলাক মাছবিলাক চাব পাৰে গাইছ তোৰ মানে গাইছ ইহঁতি মাছ চাছ মাৰি এতিয়া গৈ আছে আৰু গাইছ আমি চবে এতিয়া যাম আৰু এতিয়া তোৰ মানে গাইছ আমাৰ মাছ মাৰা চোৱা হৈ গ'ল মানে গাইছ এতিয়া আমি ঘৰ যাম মানে গাইছ পুৰা এতিয়া ঘৰ যাওঁ আৰু আমাৰ ভোক লাগিছে এতিয়া ভাত চাত খাব লাগে গাইছ চাব পাৰে গাইছ মানে পুরো ঘৰত আহি পুরো ফ্রেশ হৈ গ'ল মানে গাছা ধুই গ'লো মানে গাছ তো আজিৰ ভিডিঅ'টো ইমানে আছিলে যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই মাছ চাছ মাৰি আহিলে কেনেকুৱা লাগিল